আগতে চন্দ্ৰযান-3 যে সফলভাৱে ল্যান্ড কৰিছিল এবাৰ একটু দেখোন রং চং করবে একটু গাছ এখানে হয় মানে ফটো উঠা মানুষ বাপারে বা तो चलिए शुरू करते हैं। তো হে গাইস স্বাগতম জনাইছো আমাৰ এটা ভিডিঅ মানে আপোনালোকৰ চাই আমাৰ ইউটিউব চেনেল 4B ব্লগছ। তো আজি এটা নতুন ভিডিঅ আপোনালোকক স্বাগতম জনালো। তো আজি মানে ভিডিঅটো হ'ব যায় আছে দুৰ্গা পূজাৰ ওপৰত। তো দুৰ্গা পূজাৰ ওপৰত ভিডিঅটো হলি তো আজি সপ্তমী হলি আজি মানে যাম মানে জাগা আপোনালোক ক'ত ক'ত পূজা হয় আৰু কেনে ধৰণৰ পূজা আয়োজন চলি আছে চব দেখাৰ চেষ্টা কৰিম। তো বলক আমি ভিডিঅটো আৰম্ভ কৰোঁ। আমাৰ হৈছে মানে আমি এতিয়া পাইছোঁ বগলৰোড চক আৰু বগলৰোড চকৰ পৰা বগলৰোড চকত যোনখন পূজা হয় দুৰ্গা পূজা সেইখন আপোনালোকক দেখি দিওঁ এতিয়া। তো পাইছোঁ দিয়কচোন দুৰ্গা মন্দিৰ। তো এতিয়া নাহোঁ মানে যদি পাৰোঁ ৰাতি আপোনালোকক দেখাব চেষ্টা কৰিম। তো ৰাতি দেখাম এখন হৈছে দুৰ্গা বগলৰোড চকত দুৰ্গা পূজা। তো আপোনালোক পাৰোঁ মই ভাতিবেলা দেখাম। তো এতিয়া যাই থাকোঁ গাইজ যি চুলিকেইডাল কি দীঘাল চিনি এলাখান গোটাই মানে ভাজ লাগি গৈছে মানে মোৰ দীঘাল হ'লে ভাজ লাগি যায়। তো এতিয়া মানে চুলি কাটি কিনে ডাইৰেক্ট লগ পাইছোঁ। তো গা চা ধুই ফ্ৰেছ হৈ লওঁ তো ডাইৰেক্ট লগ পাইছোঁ। তো গাইজ চুলি কাটি আহি গ'লোঁ আৰু চুলি কাটাৰ পিছত কেনে এটা লগা হৈছে কওকচোন গাইজ। আগতে কেনে আছিলোঁ এতিয়া কেনে আহি গ'লোঁ। তো মানে অলপ গাটো মানে ফ্ৰী লাগি গ'ল আৰু মাথাটো ইমান ভিৰ হৈছিল মানে এটা চুলি কাটি দিলোঁ। তো কাটি মানে যি তাতে যাম মানে যি ভিৰ আৰু তাতে অলপ ৰখিব লগা হ'ল। চুলি কাটাৰ পিছত অলপ ৰখিলোঁ তাতে ৰখি কিনে আহি গ'লোঁ। আহি কিনে এইমাত্ৰ আহি পাইছোঁ গা পা ধুই 3টা বাজিল গাইজ। তো এতিয়া যাওঁ আৰু মামাহঁত থাকে যাই ভাত চাত খাই আৰু ৰাতি আহিবাৰে হ'ল। তো আৰু পূজা আপোনালোক দেখাব লাগিল। তো এতিয়া আৰু পূজা দেখাম। তো পূজা ৰাতি কি কেনে মানে ক'ত কেনেকৈ কি পূজা হয় চব দেখি আছোঁ আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে গম পাব। তো আপোনালোকে আহিব পূজা চাবা আমাৰ উমিয়াপুৰত হয় বগলৰোড হয়। আমাৰ উমিয়াপুৰত কেনাই আৰু বগলৰোডত কেনাই আপোনালোক দেখাব চেষ্টা কৰিম যদি পাৰোঁ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। আহি পাইছোঁ অলপ দেৰি হ'ল আহি পাবাৰ। তো অলপ ঘুমালোঁ ঘুমাই এতিয়া উঠিলোঁ আৰু ঘুমাই উঠি তো এতিয়া অলপ বগলৰোডৰ পূজা চাব যাওঁ। পূজা অলপ চোৱাই নাই অলপ মানে ঘুমটিপাৰা উঠিলোঁ না ঘুমটিপাৰা উঠি অলপ এতিয়া পূজা চাব যাওঁ। তো কাপোৰ চাপোৰ পিন্ধাই নাই। তো এইটোৱে তেতিয়া পিন্ধিছিলোঁ। তো এতিয়া পিন্ধি নাযাওঁ। তো এইটো এতিয়া বেলেগ চলা পিন্ধোঁ। তো পিন্ধি ডাইৰেক্ট লগ পাই আছোঁ। গাইছ আমি ওলাই আহিলোঁ এতিয়া আমি আমাৰ লগত আৰু এটা নতুন মেম্বাৰ আহি গৈছে। তো আমাৰ লগত ই আছে। তো এতিয়া মানে আমি যাওঁ বগলৰোডৰ পূজা চাবা। তো তেজকাৰ দেখিনে দেখা নাই ক'ব নোৱাৰোঁ দিয়ক। তো মানে এতিয়া যাই আছোঁ। তো চাই থাকক আৰু কি দেখাম আৰু যাই থাকোঁতে খোজকাঢ়ি আহিছোঁ। তো দেখছি না আমি দুইটা খোজকাঢ়ি যাই আছোঁ। তো এতিয়া কি ক'ম আৰু ক'ব ভাষা নাই দিয়ক। চাইকেল থৈ দিছোঁ ঘৰত যাই আছোঁ দিয়ক গাইছ। তো সোমালোঁ এতিয়া। তো এতিয়া সোমাই কিনে গাইছ আহিব মানে সেইদিনা গাইছ ওজা চলি আৰু কিবা এটা ভাল লাগছি মানে এনেকুৱাকৈ জাগাটো ভাল লাগছি গাইছ বঢ়িয়াকৈ বনাইছি। এতিয়া মানে যাই আছোঁ দিয়কচোন। A few moments later. গাইছ ইয়াতে মানে দেখিছি কাৰণে জানেনে ইয়াতে মানে কিছুদিন আগতে চন্দ্ৰযান-3 যে সফলভাৱে ল্যান্ড কৰিছিল। তো সেইটো এখন মানে পৃথিৱীৰ পৰা চাৰিওফালে ঘূৰি আছে। তো এইটো দেখিছি আৰু দেখছি না গাইছ। এতিয়া মানে গাইছ চাং হয় মানে চেল্ফি পইণ্ট বনাইছে। এতিয়া মানে আৰু এটা চেল্ফি পইণ্ট আছে। তো এইফালে মানে সিফালেদি এটা গেট আছে সিফালেদি সেই গেটটো আছে। তো এইফালে আৰু এটা চেল্ফি পইণ্ট বনাইছে। তো এটা চেল্ফি পইণ্ট তো ৰ'ব গাইছ অলপ ওচৰত যাওঁ ওচৰত যাই দেখিছোঁ।
পাৰোঁ ইমান দেখালোঁ। তো এতিয়া যাব ইচ্ছা আছে মানে অমিয়াপুৰো। তো অমিয়াপুৰত যদি পাৰোঁ আপোনালোকক দেখি দিলোঁ অমিয়াপুৰৰখিনি। তো চাই থাকক ভিডিঅ'টো শেষলৈকে শেষ হোৱা নাই এতিয়ালৈকে শেষ কৰাও নাই। তো অমিয়াপুৰৰ পাৰোঁ যদি আপোনালোকক অমিয়াপুৰৰখিনি দেখি দিলোঁ। তো এতিয়া অমিয়াপুৰত সোমাই যাম। বাপৰে বাপ একদম গেটৰ পৰা সোমাব ৰ'ব। দেখছি না এনেকুৱা এটা লেভেলত বনাইছে এইবাৰ। তো মানে গাইজ মোৰ ইয়াতেই ঘৰ মোৰ। তো ইয়াৰ পৰাই আৰু কি কৰি থাকিম। তো গাইজ এখানে হৈছে আমাৰ অমিয়াপুৰৰ আৰু। তো অলপ আগত যা আৰু ভালকৈ ভালকৈ দেখি আছোঁ। তো এলাকা হোটেল চোটেল আছে গাইজ আৰু ইয়াতে শুনা চুনা ভালকৈ নাপায়। তো ইয়াতে প্ৰাঞ্জল দাৰ দোকান দিছে গাইজ আৰু আমাৰ বিশাল আছে দিয়ক বহুত মানে মানুহ হৈছে। তো আৰু ইয়াতে বস্তুগিলাখান আছে বঢ়িয়া হৈছে। তো আৰু যেতিয়া চেল্ফি পইণ্ট আছে গাইজ এইটো হৈছে এতিয়াও এটা চেল্ফি পইণ্ট বনাইছে মানে এবাৰ হাং হয় চেল্ফি পইণ্ট বনাইছে গাইজ। দেখছি গাইজ এতিয়া মোৰ কেমেৰা ঢাকা দিয়া যায় গাইজ এতিয়া চেল্ফি পইণ্ট বনাইছে আৰু এলা মানুহ আছে দিয়ক গাইজ। গাইজ আমাৰ এখানে হৈছে আমাৰ অমিয়াপুৰৰ মানে দুৰ্গা মা। তো ভাল লাগছে গাইজ মজা লাগিছে গাইজ মানে যাওঁতে আৰু খোজকাঢ়িলোঁ গাইজ আৰু যাতে যেখনি বাৰু সেইখিনি দেখালোঁ। তো মানে আৰু ইমান আৰু খোজকাঢ়িব নোৱাৰি। তো মানে দেখছি না ভৰি চৰি মানে আৰু কি হৈছে ক'ব নোৱাৰিছোঁ আৰু জঠৰ হৈছে ভৰি একদম। তো তই কিবা কবি নেকি? আৰু মানে অৱস্থা কাহিল হৈ গৈছে আৰু মানে আৰু খোজকাঢ়িব নোৱাৰোঁ। তো এখন টমটম ভাড়া কৰিছোঁ গাইজ। তো ই ৰিক্সা এখন ভাড়া কৰিছোঁ। তো এতিয়া বগলটোক লাগি যাওঁ। তো গাইজ এতিয়া বগলটোক লাগি যাওঁ। বগলটোত যাই আপোনালোকক আৰু ভালকৈ যদি পাৰোঁ দেখি আছোঁ আৰু বল নাই গাইজ চিংকি গাইজ মানে ফাইনেলি আহি পালোঁ ঘৰ। তো ঘৰ আহি পাই মানে কেনে এটা ভাগাত ধৰছি ভাগাৰ মানে ক'ব পৰা নাই মানে ভৰিখনো যি মানে ভৰি মানে এতিয়া ডিমেটো মানে ফুলি উঠছি। তো এতিয়া ক'ব পৰা নাই। এতিয়া বাজিল 12টা গাইজ। তো 12টা মানে অলছো তাতে 11টাত মানে 11টাত ওলে আহোঁতে মানে 12টা বাজিল। তো এতিয়া আৰু কি ক'ম ৰাতি হৈছে ইমান হাল্লা নকৰোঁ গাইজ। তো ভিডিঅ'টো ভাল হ'লে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইবখিনি কৰি থৈ দিব। তো আজিলৈ ইমানেই বাই বাই জয় আই অসম।